নমস্কাৰ বন্ধু বান্ধৱীসকল মই মোৰ ইউটিউব চেনেল জিলমিত জোনাকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি সৰু মাছৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমি লৈছোঁ কেইটামান আদাৰ আগলি পাত আৰু এটা পিঁয়াজ, অকণমান নহৰু আৰু এটুকুৰা সৰু আদা। এয়া কেইটামান সৰু মাছ ধুনীয়াকৈ বাছি ধুই পৰিষ্কাৰ কৰি লৈছোঁ। আদাৰ পাতকেইটা ধুই সৰু সৰুকৈ কাটি লৈছোঁ আৰু পিঁয়াজখিনিও কাটি লৈছোঁ। লগতে আদা আৰু নহৰুখিনি অকণমান পিচি লৈছোঁ, বহুত মিহি হ'ব নালাগে। এতিয়া আমি এখন কেৰাহীত সৰিয়হৰ তেল দি সেইখিনি গৰম হোৱাৰ পিছত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। অকণমান সময় ভাজি তাত সৰু মাছখিনি দি অকণমান সময় লৰাই থাকিম। এইখিনি বহুত সময় ভাজিব নালাগে, অকণমান ভাজি ল'লেই হ'ল। এতিয়া আমি ইয়াত অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া এইখিনি হৈ গ'ল, এইখিনি এটা পাত্ৰত আমি নমাই ল'ম। এতিয়া আমি সেই একেখন কেৰাহীতে কাটি লোৱা আদাৰ পাতখিনি দি দিম। কেৰাহীখনত আগৰ পৰা অকণমান তেল আছিলে, গতিকে আমি নতুনকৈ দিয়া নাই। আৰু দিম পিচি লোৱা আদা নহৰুখিনি, তাৰপিছত আমি যি মাছখিনি ভাজি লৈছিলোঁ সেইখিনি তাত দি অকণমান সময় লৰাই থাকিম। এতিয়া এইখিনি অলপ পানী দি লৰাই দিম। ইয়াতে আৰু অকণমান পানী দি আদাৰ পাতখিনিৰ কালাৰটো অকণমান চেঞ্জ নোহোৱালৈকে আমি এইখিনি অকণমান লৰাই দি উতলিবলৈ দিম। পানীখিনি কমি আহিলে আকৌ পানী দি দিব পাৰে, কথা নাই সেইটো। এতিয়া আমি ইয়াতে অকণমান জিৰা জালুকৰ গুড়ি দি দিম। তাৰপিছত এইখিনি ভালদৰে উতলিবলৈ দিম। এয়া অলপ অলপ কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে প্ৰায়। আদাৰ পাতৰ যি সেউজীয়া কালাৰ সেইটো অকণমানহে চেঞ্জ হয়, প্ৰায় একেই থাকে। এইখিনি প্ৰায় হৈ গৈছে। আপোনালোকে যদি জোল টাইপত খাব বিচাৰে এনেদৰে নমাই থ'ব পাৰে। মই এইখিনি পানীখিনি শুকাই যাবলৈ এইখিনি অকণমান সময় লৰাই থাকিম। এয়া এইখিনি প্ৰায় হৈ গৈছে। এতিয়া আমি এইখিনি এটা পাত্ৰত নমাই ল'ম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।